কেনেকুৱা ঠিকে আছে নে সকলো আজি বৰ ধুনীয়া ভিডিঅ' এটা লৈছোঁ আজি আমাৰ মিচিং মানুহৰ পুৰাং কেনেকৈ বনায় তাকে দেখাম ভাবিছোঁ লগতে মোৰ নাম আৰু ঠিকনা সুধি আছিলে বহুতে মই বিশেষকৈ মোৰ ধুনীয়া ইন্ট্ৰডাকশ্যন এটা দিম বুলি ভাবি ৰৈছিলোঁ মই হ'ব একো নাই বাৰু আজি মই কৈ দিওঁ সকলোৱে সুধি আছে তেতিয়া মোৰ নামটো মিমাক পাংগিং মোৰ চেনেলটোৱে হয় নাম খালি মই উল্টাকৈ দিছোঁ পাংগিং মিমাক বুলি লগতে মোৰ ঘৰ আপোনাৰ মৰাণ লগতে আপোনালোকে যদি মোক ফেচবুকত মিমাক পাংগিং মাৰিলেও পাব লগতে ইনষ্টাগ্ৰামটো ডিছক্ৰিপশ্যনত দিয়াই আছে হয় নাই বেছি দেৰি নকৰোঁ বাৰু তেনেহ'লে ভিডিঅ'লৈ আগবঢ়াৰ আগতে কৈ দিওঁ মোৰ যদি চেনেল ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব যদি লাইক কৰা নাই কেনে লাগিছে যদি লাইক কৰি দিব আৰু লগতে কেনে লাগিছে কমেণ্ট কৰি জনাব ঠিক আছে নহ'লে ভিডিঅ'লৈ আগবঢ়াওঁ বলক এয়া ব্লেক ৰাইচ অকণমান চেনি দিছে মাই লগতে অলপমান দিছিলে ব্লেক ৰাইচ সেইবাবে ভাবিলোঁ ব্লেক ৰাইচৰ পুৰাং বনাই চাওঁ মই নিজে খাই পোৱা নাই বৰা চাউলে খাইছোঁ জহা চাউল এনেকৈ ব্লেক ৰাইচো খাই পোৱা নাই সেয়ে ভাবিলোঁ ব্লেক ৰাইচো বনাই চাওঁ লগতে আপোনালোকক দেখাওঁ কেনেকৈনো বনায় আপোনালোকে চাই থাকক ভিডিঅ'টো ধুনীয়াকৈ মায়ে মিহলাই লৈছে পানী দি অলপ অলপ দি মেলি ভালকৈ বনাই লৈছে আপোনালোকৰ ঠাণ্ডা কেনেকুৱা পৰিছে ঠাণ্ডা কিন্তু বৰ মজা লাগিছে আকৌ দেই ইমান দিন গৰম একদম বৰষুণত গৰম লাগিলে নহয় এতিয়া বৰ ধুনীয়া ঠাণ্ডা দিছে হওক অলপ ঠাণ্ডা লাগক এনে ইমানখিনি বৰষুণ দি চব জেগাত বাৰিষা কৰি দিলে এয়া ৰেডি হৈ গ'ল অলৰেডি গোটেইখিনি তাৰপিছত তৰাপাত মাই লৈ লৈছে লগতে ইয়াত দি দিছে চাই থাকক কেনেদৰে বনায় আপোনালোকে এয়া ধুনীয়াকৈ ৰেডি কৰি লৈছে ধুনীয়াকৈ এতিয়া তৰাপাতখিনি লৈ তৰাপাত দুখিলা লৈছে বান্ধি ল'ব ধুনীয়াকৈ এয়া ৰেডি হৈ গ'ল এতিয়া বান্ধি ল'ব খাই কিন্তু খুবেই ভাল লাগিলে ব্লেক ৰাইচৰ মই নিজে খাই পোৱা নাছিলোঁ প্ৰথম খাইছোঁ খুবেই বহুত ভাল লাগিলে কিন্তু দেই এয়া ৰেডি হৈ গ'ল বাকীকেইটাও এনেকৈ ৰেডি কৰি ল'ব নেক্সটটো এয়া ৰেডি কৰিছে একদম মৰমত লাহে লাহে ফাটিব বুলি লাহে লাহে কৰিব লগা হয় এয়া ৰেডি সিটো টোপোলাও বাকীকেইটা এনেকৈ বনাই ল'ব মায়ে আপোনালোকে চাই থাকিব বাৰু তেনেকৈ বেলেগ একো নালাগে অকল চাউলটো খুন্দি ল'লে হৈ গ'ল এয়া ৰেডি হৈ গ'ল গোটেইকেইটা পুৰাংখিনি এতিয়া ৰেডি হৈ বইল কৰিব লাগিব তাৰপিছত এতিয়া পানী গৰম কেৰাহীত বইল হৈয়ে গৈছে পানী এইটো দি দিছে মায়ে এটা এটা কৰি লাহে লাহেকৈ এনেকৈ গোটেইখিনি দি মেলি ঢাকি থৈ দিব তাৰপিছত আকৌ লুটিয়াব লাগিব মাজে সময়ে চবফালে বইল হ'ব লাগিবতো এয়া ৰেডি হৈ গৈছে বইল হোৱা মায়ে ওপৰত থকাখিনি উলিয়াই লৈছে উলিয়াই লৈ পিনে সেইখিনি আকৌ তলত দিব ওপৰত থকাখিনি উলিয়াই পিনে যোনবোৰ তলত আছিলে সেইকেইটা ছাইড কৰি লৈ ওপৰত থকাবোৰ তলত দি দিব আৰু তলত থকাখিনি ওপৰত দি দিব
যাতে সব ফালে পায় যেন হিউ সেইভাবে ধোঁৱাত একদম গৰম ভাৱটোত কেমেৰা ব্লাৰ হৈ গৈছেগৈ এতিয়া আকৌ অলপ দেৰি ঢাকি থৈ দিব এয়া চক অলৰেডি ৰেডি হৈ গ'ল এতিয়া নমাব লাগে নমাই মেলি ঠাণ্ডা হ'ব দি ল'ম এয়া চালনি থৈ দিছোঁ ঠাণ্ডা হ'বলৈ বুলি অলৰেডি ঠাণ্ডা হৈ গৈছে এতিয়া টোপোলাটো খুলি চাওঁ এয়া মোবাইল মায়ে ধৰিছে কেমেৰামেন আজি মা হৈছে ইমান ভাল হোৱা নাই তথাপিও আপোনালোকে চাই থাকক ধুনীয়াকৈ খুলি মেলি চাওঁ লগতো খায়ো চাম বহুত ধুনীয়া লাগিছে দেই তাৰপৰা গোন্ধটো বহুত ধুনীয়া লাগে এয়া চাওক কেনে লাগিছে যদি ভাল লাগিছে তেনেহ'লে ৰৈ আছে কিয় লাইক এটা মাৰি দিয়ক আৰু কেনে লাগিছে কমেণ্ট এটা দি দিয়ক মজা মজা আজি ভিডিঅ'টো কেনেকৈ পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু ভাল লাগিছে যদি লাইক এটা কৰিব যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে ঠিক আছে আকৌ লগ পাম আন এটা নতুন ভিডিঅ'লৈ